সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। ভালনে আপোনালোকৰ? আজি মই আহিছোঁ ৰিমিজিমি নামৰ এখন ছুটি ছবিৰ এটা শ্বুটিং লোকেশ্যনলৈ আহিছোঁ। এইটো আচলতে সুব্ৰতহঁতৰ ঘৰ, বাৰীখন খুব ধুনীয়া, সেইকাৰণে এইটোকে বাছি লোৱা হ'ল। আৰু সুব্ৰতহঁত নাই, সুব্ৰতৰ পিতৃ মাতৃ আছে, তেওঁলোকে পূৰা সহযোগ কৰিছে আমাৰ লগত। মই দেখাই যাম গোটেই টিমটো। আৰু এটা শ্বুটিং স্পট হৈছিলে আমাৰ ভিন্দু অতুল চক্ৰৱৰ্তী আৰু ৰেণু বাইদেউৰ ঘৰ। তেনেহ'লে আপোনালোকে চাই যাওক, আমাৰ শ্বুটিং স্পটটো চাই যাওক, শ্বুটিং কেনেকৈ হৈছে চাই যাওক। আৰু আমাৰ গোটেই টিমটো এডি প্ৰডাকশ্যনৰ বেনাৰত জোনমণি দেৱীৰ কাহিনী আৰু পৰিচালনাৰে এই ছুটি ছবিখন নিৰ্মাণিত হৈছে। আৰু আপোনালোকে এইখন চাব, আৰু মই লিংকটো তলত দি দিম। আৰু এই মুহূৰ্তবিলাক মোৰ ভাল লাগিলে, সেই ভাবিলোঁ মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু এনেকৈয়ে সাঁচি থওঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোলৈ সোমাওঁ। ভিডিঅ'বোৰ বনাওঁতে অনেকখিনি ভুল ৰৈ গৈছে, গতিকে মোৰ সকলো ভুল মাফ কৰি মোৰ ভিডিঅ'বোৰ আপোনালোকে আদৰি ল'ব আৰু ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব বুলি মই আশা ৰাখিলোঁ। আৰু যিসকল মোৰ চেনেলত নতুন, তেখেতসকলে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহোঁ।